ছেকেণ্ড কথা আমাৰ যিমানখিনি উঠি অহা প্ৰজন্ম সেইটোৱে বিচাৰোঁ যে উঠি অহা প্ৰজন্মই যাতে আগন্তুক দিনলৈকে কিবা এটা চালিয়া কাম কৰি যাব পাৰে আৰু মেইন কথা হৈছে আমি চবে আগুৱাই যাব লাগিব। আমি ধলপুৰ পোৱা নাই বৰ্তমান অন দা ৱে আৰু ৰাস্তা আপোনালোকে চাব পাৰে এনেকুৱা খেঁচে ৰাস্তা, কোনো ৰাস্তা নাই মানে কি কম হে গাইজ, আজি এটা নতুন ভিডিঅ' ঘৰত আকৌ আহি গৈছোঁ মই, আৰু আজি আমি গৈছোঁ ধলপুৰ আৰু ফাইনেলি মোৰ ইউটিউবত 1K ছাবস্ক্ৰাইবাৰ হৈ গ'ল আৰু আজি গৈ আছোঁ আমি চেলিব্ৰেশ্যন কৰিবলৈ। গাইজ একদম মজা ধামাকা ভিডিঅ' হ'ব গৈ আছে আৰু পূৰা গাড়ীটো ওলাই লৈছোঁ মই, আৰু এইফালে গাড়ীত বহি আছে নুৰাল আমাৰ ইফতিকাৰ, আৰু আগত আমাৰ আহি আছে আৰু এটা ইবাদুল, মানে মোৰ ছেম নাম। কিবা এটা কথা কৈছিলোঁ এদিন যে যেতিয়া মোৰ 1K ছাবস্ক্ৰাইবাৰ হ'ব সেইদিনাখন মই কোনোবা এজন আনিম ইউটিউবত মোৰ চেনেলত। তো ফাইনেলি আজি আহিব, চাব পাৰিব ভিডিঅ'টো লাষ্টলৈ চাব কোন আহে আজি, আৰু আমি কেনেকৈ চেলিব্ৰেশ্যন কৰোঁ, ক'ত গৈ আছোঁ। আৰু মই কৈয়ে দিলোঁ বাৰু ধলপুৰ গৈ আছোঁ, ধলপুৰতে চেলিব্ৰেশ্যন কৰিম আমি। কেনেকুৱা জুচ, কেনেকুৱা আজি মজা, আজি চেলিব্ৰেশ্যন কেনেকুৱা হ'ব? বঢ়িয়া। এইফালে আমাৰ কেক ল'ম ন, পূৰা জুচ চত আছে পূৰা। এইফালে আমাৰ ব্ৰ কেনেকুৱা ধুনীয়া, এই মজা। আৰু গাড়ী তেলটো ভৰাই লোৱা গাড়ীত। এইফালে আমাৰ পূৰা আগত পূৰা একদম লাইন লাগি আছে গাড়ী। ফাইনেলি পাই গ'লোঁ বৰদলগুৰি, পূৰা এইফালেও যাব পাৰি, কিন্তু আমাৰ আগত যিজন ইবাদুল বুলি আৰু এজন যি ৰখি আছে সি আগত আছে চিপাজাৰত। তো আমি চিপাজাৰ হৈ কিনে যাম ন ব্ৰ। এইটো ৰাস্তাৰে যাব লাগে ধলপুৰ, আমাৰ মানে সাতখলি হৈ খানুৱা হৈ কিনে ধলপুৰ যায় ন ব্ৰ? সাতখলি হৈ কিনে খানুৱা হৈ ধলপুৰ যায়। মই ধলপুৰ যাই পোৱা নাই আজিলৈ, আজি ফাৰ্ষ্ট যাম। মই ব্ৰহত গৈছিলোঁ আগতে, এতিয়া যাম আমি যাম এতিয়া চিপাজাৰৰ পৰা ন। আৰু আমি ইয়াৰ পৰা কেক কিনি লৈ ল'লোঁ ব্ৰ। কেক আছে আমাৰ, এইফালে কিবা কিবি বহুত বস্তু আছে ব্ৰ। এই ব'লা আমাৰ ভাই আহি গ'ল, ইবাদুল ভাই। কেনেকুৱা ব্ৰ? এই মজা একদম। আহি পালোঁ চিপাজাৰত, আমি পূৰা একদম কিবা কিবি কেক চেক বজাৰ কৰি লৈ ল'লোঁ। গাড়ী আছে আগত, ব'লা। গাইজ আমি মানে GoPro চেক কৰি আছোঁ, আমি কেমেৰা চেক কৰি আছোঁ। বহি গ'লোঁ গাইজ, আমাৰ পূৰা একদম বজাৰ হৈ গ'ল, কেক চেক পূৰা ৰেডি, আমাৰ পূৰা ধামাকা হ'ব। ইবাদুল ভাই কেনেকুৱা ধামাকা, কেনেকুৱা হ'ব আজি? পূৰা একদম জুই হ'ব গাইজ, জুই কি একদম পূৰা আহি গ'লোঁ একদম পথাৰৰ মাজত, মানে একদম বেলেগ ৰাস্তাৰে আহিছোঁ আজি। একদম মজা বতাহ দি আছে ব্ৰ, পূৰা একদম খেতি পথাৰৰ মাজত, পূৰা ধান পকি আছে বঢ়িয়াকৈ, হয়নে ব্ৰ? কিন্তু মই জেগাখিনি নাম নাজানো, ক'ত বা আহিছোঁ, ভাইয়ে লৈ আহিছে, কোনোবা ফালে লৈ আহিছে, মই আহি আছোঁ। আমি অকণ মানে জানকীবাৰৰ পৰা অকণ দূৰত আহিছোঁ। এইখিনি জেগাত মুদি আহিছিল। আচ্ছা অঁ যোৱা বছৰ মুদি আহিছিল। আচ্ছা, আৰু এতিয়া একদম ধুনীয়া খেতি পথাৰ। কিয় হাঁহিছে? কি হৈছে? এইফালে আহিছে। মেইনলি কথাটো হৈছে যে আপোনালোকক মই সেইদিনাখন কৈছিলোঁ, এটা ভিডিঅ'ত কৈছিলোঁ যে মই যেতিয়া মোৰ 1K ছাবস্ক্ৰাইবাৰ হয় তেতিয়া মোৰ ভিডিঅ'ত কোনোবা আহিব। আজি ফাইনেলি আহিব ভিডিঅ'ত। তো ভিডিঅ'টো যদি কোন আহে চাবলৈ বিচাৰিছে ভিডিঅ'টো লাষ্টলৈ চাব লাগিব। আজি আমি গৈ আছোঁ গাইজ ধলপুৰ যিটো কৃষি প্ৰকল্প আছে তাত গৈ আছোঁ, আৰু তাতে আমাৰ একদম পূৰা একদম চেলিব্ৰেশ্যন হ'ব, পূৰা কেক চেক কাটি একদম ধুনীয়াকৈ মজাকৈ। আৰু ভিডিঅ'টো লাষ্টত কোনোবা এজন আহিব, কোন আহে চাব লাগিলে ভিডিঅ'টো লাষ্টলৈ চাব লাগিব, আৰু একদম গুলি হ'ব গাইজ, একদম গুলি। আৰু যেনেকৈ আপোনালোকে যিমানখিনি মৰম দি কিনে মোক 1K ছাবস্ক্ৰাইবাৰ কৰিলে, আৰু এনেকৈ মৰম দি অতি সোনকালে অতি জল্দি মোক 10K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক। ইয়াৰ পিছত আৰু নেক্সট আৰু ধামাকা ভিডিঅ' আহিব গাইজ। চিপাজাৰৰ আহিছিলোঁ আমি ন, সাতখলি পালোঁ। এতিয়া সাতখলি পিছত আমি খানুৱাৰ পিছত আমি খানুৱাৰ পৰা কোনফালে যাব লাগিব? ধলপুৰৰ ফালে ন, ধলপুৰৰ ফালে যাব লাগিব, লেফ্ট চাইড। আহি পাই গ'লোঁ গৰুখুটি, আৰু এইফালে চাব পাৰে চাইনবৰ্ডত মানে কুৰুৱালে 6 কিলোমিটাৰ, মানে চিধা গ'লে কুৰুৱা পাব, আৰু এইফালে গ'লে আপোনাৰ কি বুলি কয় এইটো ধলপুৰ পাব। আৰু এইফালে আমাৰ গাড়ী পূৰা ৰেডি হৈ আছে গাইজ, এই বলক পূৰা এইফালে যাম আমি ধলপুৰ। ধলপুৰৰ ফালে সোমোৱাৰ আগতে ইয়াতে আমি এণ্ট্ৰি কৰিব লাগে, আমাৰ ব্ৰ গৈছে এণ্ট্ৰি কৰিবলৈ। তো হেল্ল' গাইজ,
গাইছ তো আমি ধলপুৰ পোৱা নাই বৰ্তমান অন দা ৱে আৰু ৰাস্তা আপোনালোকে চাব পাৰে এনেকুৱা খেছে ৰাস্তা কোনো ৰাস্তা নাই মানে কি কম মানে চাই লওক আমাৰ গাড়ী হ'ল এইখন ভাই এইটো ৰাস্তাই হয় এতিয়া গাইছ এইফালে মাকৈ খেতি কৰি আছে যদি এই মাকৈ খেতি ওপৰে আহিছে বহুত আগত ট্ৰাক দেখা পাইছো মানে গাড়ী আহে এইটো ৰাস্তাই মানে এই মাকৈ গাইছ পাই গ'লো আমি আহি ফাইনেলি আমাৰ যিটো আমাৰ ডেষ্টিনেশ্যন আছিলে একদম পাক্কা ডেষ্টিনেশ্যন পোৱা নাই কিন্তু আমি আহি পাই গৈছোঁ ধলপুৰ ন ব্ৰ ধলপুৰ আহি পাই গৈছোঁ এতিয়া আমি আৰু এতিয়া ইয়াতে আমি গাড়ীটো ৰাখিছোঁ আৰু এইফালে চাব পাৰে কি একদম ডেঞ্জাৰাছ জেগাৰে মই গাড়ীটো উঠাই লৈ গৈছোঁ একদম পুৰা ধূলিৰ মাজে মাজে পানীৰ মাজে মাজে গাড়ীটো উঠাই একদম জেগাত লৈ গৈছোঁ ড্ৰাইভাৰ কেনেকুৱা ব্ৰ ড্ৰাইভাৰ কেনেকুৱা হা একদম জুই বুলি ক'ব লাগিব ন গাড়ী পুৰা একদম মানে কি আৰু থাৰৰ লগত টক্কৰ দিছোঁ মোৰ গাড়ী আইটেনেৰে আৰু গাড়ীটো ৰাখি দিলোঁ ইয়াতে এতিয়া গাইজ কাটিম আমি কেক 1K ছাবস্ক্ৰাইবাৰ আপোনালোকে কৰি দিলে এতিয়া আমাৰ কেক ৰেডি হ'ব গাইজ কেক ওলোৱা ব্ৰ কেক ওলোৱা ব্ৰ কেনেকুৱা ধুনীয়া ইফালে আমাৰ ব্ৰ একদম কি শ্বট লৈ আছে ব্ৰ হে কি মানে আৰু গাইজ আজি মই মানে পাগলা হৈ গৈছোঁ চব কেমেৰা লৈ গৈছোঁ আজি একদম কেমেৰা মোবাইল পাগলা হৈ গৈছে ন ব্ৰ আজি মানে একদম গুলি এইটো লোৱা তুমি এইটো শ্বট ল'বা পুৰা একদম চাইলাকে আৰু এইফালে চাব পাৰে পুৰা একদম এইটো কিখন বাঁহৰ দলং আৰু গাইজ সি মোক কি কৈছে ব্ৰয়ে কৈছে যে এই দলংখনেৰে উঠাই দিয়া গাড়ীখন আৰু ধামাল যিখন মুভি আছিলে তাত যিখন গাড়ীখন লৈ যায় এনেকৈ এটা ফিল্ড দলিয়াই আহিছে কৈছে যাব ব'লা বোলে তলত আমাৰ একদম চেম ইবাদুল ব্ৰ মই ব্ৰ ইবাদুল এতিয়া আমি কেকটো কাটিম ইয়াতে গাড়ীৰ ওপৰতে ন মজাকে চলি আছে ক'ৰবাত জ্বলে বে এইটো কিবা হৈ আছে আমি কেকত দিবলৈ মম লৈ আছিলোঁ এতিয়া মম জ্বলাব নোৱাৰি কাৰণ ধুনীয়া বতাহ দি আছে সুন্দৰকৈ নুমাই যায় আৰু এতিয়া আমি পুৰা একদম হাতত এডাল কিবা কি আছিলে জ্বলাই দিলোঁ যে কি বুলি কয় এইটো কিবা আছিলে ফুলজাৰি আছিলে কিবা জ্বলাই দিলোঁ এতিয়া কাটিম আমি কেক পুৰা আহিছোঁ গাইছ আহিছোঁ এইফালে আহিছোঁ এই আমাৰ ভাই আছে ইবাদুল আছে এইফালে কেমেৰা আছে আমাৰ ৰেডি হৈ কিনে এতিয়া কেক কাটিম আমি তো একলাই চিলাই দিয়ে একবাৰ ইয়া এই বঢ়িয়া 1 2 3 খুলিবনে মালটো এই বঢ়িয়া জুই এই আমাৰ ভাইয়ে কিবা এটা লৈ আছিলে এতিয়া ওলাব পৰা নাই এতিয়া ঐ হে বঢ়িয়া মজা গাইছ এতিয়া আমি কেক খাব লাগে এতিয়া কেক মানে অলপ কেক কাটা এ ব্ৰ মই অলপ মানে নিজে খাই লওঁ মই মানে পাগল টাইপৰ মানুহ ভাইয়ে শক্তি ভাইয়ে খাব অলপ খাই দিয়া ব্ৰ মাল গ'ল কেক গ'ল চুলিত নহয় ব্ৰ ব্ৰ অলপ খোৱা এইফালে আমাৰ ইবাদুল ভাই কি হৈছে ব্ৰ কি হৈছে কোৱা ঐ এইটো কি বস্তু ব্ৰ এইটো মোৰ মানে জিএফৰ কাৰণে লৈছো গিফ্ট দিবৰ মজা অকে গাইছ পুৰা কেক খাই কেনে মই একো দেখা নাই পাগল কৰি দিছে মোক মাৰি মই নিজে চচ মাৰি একো দেখা পোৱা নাই বগা দেখা পাই আছো এতিয়া ফাইনেলি কথাটো হ'ল যে এতিয়া আমাৰ ব্ৰ 1K ছাবস্ক্ৰাইব হৈ গ'ল আপোনালোকে ছাবস্ক্ৰাইব কৰি দিলে মোৰ চেনেলটো তাৰ বাবে বহুত ধন্যবাদ আপোনালোকক গাইছ মোৰ ইউটিউব চেনেলটো খুলিবলৈ পুৰা এতিয়া হৈছে এবছৰ কিন্তু মই ভিডিঅ' দিয়া নাছিলোঁ 2টা ভিডিঅ' দি কেনে মই ৰাখি দিছিলোঁ ইউটিউব চেনেলটো চলোৱা নাছিলোঁ তাত 2টা ভিডিঅ' দি কেনে মই বাদ দি দিছিলোঁ কিন্তু এতিয়া 1.5 মাহ আগত মই গাইছ ৰিচেণ্টলি যেতিয়া মই ভাবিলোঁ যে আকৌ ভিডিঅ' ষ্টাৰ্ট কৰোঁ তেতিয়া আগতে আছিলে মোৰ 98 ছাবস্ক্ৰাইবাৰ আৰু 1.5 মাহত আপোনালোকে মোক 1000 ছাবস্ক্ৰাইব কৰি দিলে তাৰ বাবে অশেষ ধন্যবাদ মই ভবাই নাছিলোঁ ইমানখিনি আপোনালোকে মৰম দিব ইমানখিনি আশীৰ্বাদ দিব গাইছ তো আৰু গাইছ এতিয়া ফেচবুকত প্ৰায় মোৰ 3000 মান মানুহে ভিডিঅ' চাই ইউটিউবত প্ৰায় 2000 মানুহে ভিডিঅ' চাই যি 5000 যি এটা ফেমিলি হৈছে মোৰ মই তাৰ বাবে মানে কি ক'ম আৰু বহুত মানে মই সুখী গাইছ কাৰণ 1.5 মাহত এটা 5000 ফেমিলি এটা ইউটিউবৰ এটা বনোৱাটো বহুত কঠিন হয় আমাৰ বাবে আপোনালোকে যদি মানে যিহেতু চাই ভাল পাইছে মোৰ ভিডিঅ' তো মোক আৰু আপোনালোকক মই আৰু গুলি ভিডিঅ' দিম গাইছ আপোনালোকে মানে যিমানখিনি মোৰ পৰা আশা কৰিছে তাতকৈ মই একদম ডাবল দিম একদম এতিয়ালৈ যি ভিডিঅ' বনালোঁ তাতকৈ একদম মানে জুই আৰু নেক্সট লেভেল ভিডিঅ' লৈ আহিম এবাৰৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই যাব কণ্টিনিউ যেনেকৈ 1K ছাবস্ক্ৰাইব কৰি দিলে আপোনালোকে জল্দি আপোনালোকে 10K ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এইবাৰ একদম মানে এই পাৰ্টিটো আজি সৰুকৈ কৰিলোঁ কাৰণ এতিয়া সকলোকে মাতাটো সম্ভৱ নহয় কিন্তু আমি যিটো 10K ছাবস্ক্ৰাইবাৰ যিটো আমি পাৰ্টি কৰিম সেইটোত আপোনালোকক যিমান পাৰোঁ মই মাতিব চেষ্টা কৰিম আৰু একদম ধামাকা পাৰ্টি কৰিম গাইছ এইবাৰ জল্দি কৰি দিয়ক 10K ছাবস্ক্ৰাইব একদম জুই একদম নেক্সট লেভেল ভিডিঅ' লৈ আহিছোঁ গাইছ এবাৰ আপোনালোকে চাই থাকক গাইছ আমি ধুব আহিলোঁ ইয়াতে একদম ধুনীয়াকৈ মুগাত ভৰি ধুই ল'লোঁ ইয়াতে নদীত ধুনীয়াকৈ মজাকৈ আৰু ব্ৰ এতিয়া একদম মানে মই পুৰা একদম গোটেই ভিজি গ'লোঁ বে মই
একদম নদীৰ মাজত যাই কিনে মুগাত ভৰি চব ধুই দিলোঁ এতিয়া পূৰা একদম চাফা হৈ কিনে যাম আমি গাড়ী ব'লা ব'লা গাড়ীলৈ ব'লা পূৰা একদম চেলিব্ৰেশ্যন কৰা হৈ গ'ল আৰু এতিয়া মুখ চুখ ধুই কিনে পূৰা নদীত মুখ চুখ ধুই আহিলোঁ গৈ কিনে আৰু এতিয়া পূৰা একদম মোবাইলটো ওলাই লৈছোঁ এতিয়া আৰু কথাটো ক'বলৈ যে মই ৰাতিপুৱা যিটো ফাৰ্ষ্ট ষ্টাৰ্টিঙতে কৈছিলোঁ যে কোনোবা এজন আহিব আৰু মই এদিন ভিডিঅ'টো কৈছিলোঁ যে কোনোবা এজন মই যেতিয়া মোৰ 1K ছাবস্ক্ৰাইব হয় কোনোবা এজন মই কাৰোবাক মই আনিম ভিডিঅ'ত আৰু গাইজ এতিয়া আহিব ভিক্টৰ দা মানে এতিয়া ভিক্টৰ দা এতিয়া নাহে যোৱাকালি ভিক্টৰ দালৈ ভিডিঅ' বনাইছিলোঁ মানে যোৱাকালি ভিক্টৰ দা ক'ৰবাত যাব যাওঁতে মোক লগ কৰি কিনে গুচি গ'ল মই ভিক্টৰ দালৈ কথা পাতিছিলোঁ তেতিয়া মোৰ 1K যিদিনাখনে 1K ছাবস্ক্ৰাইব হৈছিলে সেইদিনাখনে ভিক্টৰ দালৈ কথা পাতিছিলোঁ আৰু ভিক্টৰ দাই যোৱাকালি ধুনীয়াকৈ মোৰ ভিডিঅ' বনাই গ'ল এতিয়া ভিডিঅ'টো চাই লওক পিছত কথা পাতি আছোঁ লগ পাই গ'লোঁ ভিক্টৰ দাক একদম মই বিগ ফেন হয় ভিক্টৰ দাৰ কথা নহয় একো বিগ ফেনো হ'ব নালাগে আৰু ছেকেণ্ড কথা সৌভাগ্য নহয় সৰু মানুহ ৰাস্তা ঘাটে ঘূৰি ফুৰা মানুহ ফাৰ্ষ্ট কথা এইটো ছেকেণ্ড কথা আমাৰ যিমানখিনি উঠি অহা প্ৰজন্ম সেইটোৱে বিচাৰোঁ যে উঠি অহা প্ৰজন্মই যাতে আগন্তুক দিনলৈকে কিবা এটা চালিয়া কাম কৰি যাব পাৰে আৰু মেইন কথা হৈছে আমি চবে আগুৱাই যাব লাগিব যে আমি অসমীয়াগিৰিটো উঠি অহা প্ৰজন্ম ঠিক আছে এই মেইন কথা যোনটো আমি কৈ থাকোঁ যে আজি এতিয়া ক'বলৈ বেয়া শুনো আমি য'ত লগ পাইছোঁ যোনে য'ত কাম কৰি আছে সেইখিনি অসমীয়া নহয় ঠিক আছে তো মষ্ট ইম্পৰ্টেণ্ট কথাটো হৈছে আমাৰ অসমীয়া উঠি অহা ছাত্ৰ সমাজক এইটোৱে ক'বলৈ বিচাৰিম চব আমি নিজে কৰিব লাগিব আৰু এটা সময়ছোৱাত যাতে এনেকুৱা হয় যে অসম বুলি ক'লে যাতে আমাৰ এটা স্বীকৃতি আমি যাতে আমাৰ গঢ়িব পাৰোঁ যে নাই অসমীয়া এটা জাতি আছে যেনেকৈ আমাৰ এতিয়াও হিষ্ট্ৰীৰ পৰা যদি চাই যাওঁ এতিয়াও লাচিত বৰফুকনৰ নাম এতিয়াও সকলোৱে সোঁৱৰে তো ছেম আমাৰ উঠি অহা প্ৰজন্মটো যেন এনেকুৱা কিছুমান এটা কাম কৰি যাব পাৰে যাতে আগন্তুক আহিবলগীয়া দিনত যাতে আমাৰ উঠি অহা প্ৰজন্মবিলাককো মানুহে চিনি পায় আৰু এটাই কথা ক'ম জয় আই অসম কেতিয়াও ভাগৰি নপৰিব লাইফ ইজ গুড লাইফ ইজ ডাম গুড আউট যেতিয়ালৈ ভিক্টৰ দা আছে তেতিয়ালৈ আমি আছোঁ ছাত্ৰ সমাজ ভিক্টৰ দাৰ লগত সদায় আছে থেংক ইউ ছ' মাছ মিনছ এ লট থেংক ইউ এইটো ভিক্টৰ দাৰ ছোৱালী কি নাম হয় তোমাৰ হা অঁ বঢ়িয়া কোন ক্লাছত পঢ়ি আছা কেজি ইউ-কেজি বঢ়িয়া এইফালে আণ্টি আছে আণ্টিক লগ পালোঁ খুব ভাল লাগিলে আণ্টিৰ লগত চিনাকি হৈ কেনে তো আণ্টি ভিক্টৰ দাৰ ভিডিঅ' চাই থাকোঁ আমি মানে ভিক্টৰ দাৰ পৰা উৎসাহ পাইছোঁ আগুৱাই যাবলৈ আৰু গাইছ সেইফালে মোবাইলটো মানে যেতিয়া মই কেমেৰা কৰিছিলোঁ মোৰ ছোৱালীটোৰ চুলিটো মানে একদম পূৰা থিয় হৈ আছিলে জাষ্ট চুলিটো ধুই আছিলোঁ কাৰণে এনেকুৱা হৈছিলে পূৰা বতাহো দি আছে কিন্তু এতিয়া ভিডিঅ'টো চালে কেনেকুৱা পালে জনাব গাইছ আৰু ভিক্টৰ দা সেইদিনাখন ভিক্টৰ দাক লগ পালোঁ ভিক্টৰ দাৰ মাক লগ পালোঁ ভিক্টৰ দাৰ ছোৱালীক লগ পালোঁ ইমানে ধুনীয়া লাগিলে ইমান ভাল ব্যৱহাৰ ভিক্টৰ দাৰ মাৰ ভিক্টৰ দাৰ ইমান ধুনীয়া ব্যৱহাৰ মানে খুব ভাল লাগিলে মানুহজন খুবেই ভাল আৰু ভিক্টৰ দাৰ মাও খুব ভাল আৰু ভিক্টৰ দাৰ মই কথা পাতিছোঁ নেক্সট মানে ভিক্টৰ দাৰ ঘৰত গৈ কিনে ভালকৈ ভিডিঅ' বনাম ভিক্টৰ দাই মাতিছে মোক আকৌ মানে নেক্সট যেতিয়া মই কেতিয়াবা বন্ধ পালে ভিক্টৰ দাৰ ঘৰত গৈ কিনে একদম চালিয়া ভিডিঅ' বনাম পাব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিক্টৰ দাৰ লগত নেক্সট ভিডিঅ' আহি আছে একদম ধামাকা হ'ব গৈ আছে একদম জুই একদম